এইফালে অলপ ওলাই লৈছোঁ আজি যিহেতু স্কুল যোৱা নাই ছুটীত আছোঁ চ' ভাবিছোঁ বজাৰলৈ যাওঁ বজাৰৰ পৰা গৈ পিনে শাক পাচলি কেইটামান আনোগৈ আৰু মাছ মাংস কিবা এটা আনোগৈ আৰু কিবা এটা হ'লেই হ'ল আৰু কাৰণ অকণমানিকেইটাই যিহেতু মই ঘৰত আছোঁ যদি সুদা আলু পিটিকা ভাত দাইল খুৱাওঁ মনটোতো বেয়া পাবই ন সেইকাৰণে ভাবিছোঁ কিবা এটা লৈ আনো আৰু ৰাতিপুৱাৰ পৰা কাম কৰি ভাগৰ লাগি গৈছে আৰু কি বজাৰ কৰি আনিলোঁ আপোনালোকক দেখুৱাম আৰু এইফালে দেখিছে একদম স্কুল নোযোৱাৰ কাৰণে একদম সুবিধা লৈ লৈছোঁ আৰু পূৰা আজি ৰ'দটোও ভাল গোটেই পাটৰ কাপোৰ আছিলে অলপমান শুকুৱাই ভিতৰত থৈছোঁ আৰু কেইযোৰমান এতিয়া ইয়াতে আছে বজাৰৰ পৰা আহি সোমোৱাই দিম আৰু এইবিলাক আচলতে স্কুল থাকিলে মন নাযায় দুদিনমান ছুটি পালেও শিৱসাগৰ যাওঁগৈ ইয়াত এতিয়া আৰু সেইফালে দেখিছে গোটেই কম্বল ডাঙৰ ডাঙৰ কম্বলখন ধুলোঁ দেই আজি এখন আৰু এখন ঢেৰ কাপোৰ ধুলোঁ আজি আৰু এখন মোৰ মৰমৰ বাসন্তী মই এখনত উঠি এতিয়া বজাৰ যাম গেটখন খুলি লওঁ এইটো এটা কক ইয়াকে ধৰি খাওঁ নেকি বাৰু আজি মালিকে আকৌ মোক ধৰিবহি নহয় খালে এতিয়া এইফালে গাড়ীত বহি লৈছোঁ অ' মাই গড কি গৰম মানে কি গৰম এয়া এচিটো চলাই লৈছোঁ দেই নহ'লে নোৱাৰিম আহি পালোহি এয়াই বজাৰ কৰি আনিলোঁ এইফালে বজাৰ আৰু এতিয়া গৰম উঠিছে ভাবিছোঁ কোকোনাট ৱাটাৰটো এই ৰিলায়েন্স মাৰ্টবিলাকত পায় আৰু বেলেগতো পায় বাৰু অনলাইনো পায় কিন্তু মই খাই ইমান ভাল পাওঁ নহয় ৰিলায়েন্সত মানে বহুত সস্তাত পায় মানে সস্তাত মানে কি আৰু ডিছকাউণ্ট ৰেটত পায় আৰু ডিছকাউণ্টটো বহুত বেছি থাকে মানে ৰিলায়েন্সত আৰু এগিলাচ খাই লওঁ ঠাণ্ডা হৈ আছে আচলতে মোৰ মাথো যি ৰকম বহি থাকে আচলতে এইটো খাবই নালাগে কিন্তু হ'লেও খাই দিছোঁ আৰু গৰম যি উঠিছে মন যোৱা নাই কৰিবলৈ ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া মই একো কৰিবলৈ মন যোৱা নাই কিন্তু হ'লেও মন নগ'লেতো কৰিবই লাগিব আপোনালোকৰ কেতিয়াবা হয় নাই বাৰু একদম একো কৰিবলৈ মন নাযায় মোৰ যে আজি একো কৰিবলৈ মন যোৱা নাই বনাবও মন নাই যোৱা খাবও মন নাই যোৱা কাৰণ ৰাতিপুৱাৰ পৰা কিবা কিবি কৰি অকণমানিকেইটাক প্ৰথমতে উঠাই পঠিয়ালোঁ স্কুললৈ তাৰপিছত মই স্কুল নগ'লে কি হ'ব তেহেঁতি যেতিয়া স্কুল গৈছে তো মই যিখিনি স্কুল গ'লে মই কৰিবলগীয়া কাম ৰাতিপুৱা যেনেকৈ ভাত বনোৱা টিফিন বনোৱা কিন্তু মই কৰিবই লগা হৈছে তাৰপিছত গোটেই দিনটো স্কুল ছুটি বুলি মানে ছুটি লৈ আছোঁ বুলি একদম পূৰা দিনটো কাপোৰ ধুলোঁ এতিয়া আপোনালোকক দেখুৱাইছিলোঁ যে পাটৰ কাপোৰখিনি সেইখিনি মানে অলপমান যাতে এই মাজে আচলতে ৰ'দত দিলে ভাল আৰু সেই অকণমান ৰ'দত দি দিছোঁ আৰু কেনেবাকৈ সেমেকি মেলি থাকিব পাৰে বুলি আৰু এনেও আমাৰ ঘৰটো বহুত জেকা হয় আৰু পুটকৈ কাপোৰ কানিবিলাক মানে ধুই আনি ভিতৰত থৈ দিলে অকণমান জেকা ভাৱ এটা আহে সেইটো কাৰণে পাটৰ কাপোৰবোৰ কেতিয়াবা ভয় লাগে মানে বৰ মহি যায় বুলি মাজে এনেকৈ ৰ'দত দি থাকোঁ আৰু আজি সেইকাৰণে সুবিধা পাওঁতে দি দিছোঁ আপোনালোকে দিয়ে নাই বাৰু নহ'লে পচি যাব আৰু মোৰ এযোৰমান পচিলেই আৰু যিখিনি শিৱসাগৰত আছে পাটৰ কাপোৰ সেইখিনি যে কি হৈছে মই একো খবৰো কৰা নাই চোৱাও নাই গ'লেও মানে মই সেইবিলাক খুলি চাবলৈ এদিনৰ কাৰণে গ'লে সেইবিলাক সময়ে নহয়চোন চাবলৈ এতিয়া এগিলাচ খাই মজা লাগি গৈছে মানে তাৰপিছত মই এতিয়া ভাত বনাম আৰু কি বনাওঁ আজি আপোনালোকক দেখুৱাম দেই একদম চিম্পলকৈ বনাম অকল ভাত দাইল আৰু কি বুলি কয় মাছৰ জোল ফুলকবি মাছৰ জোল বনাম কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাম পানী গিলাচ খাই লৈছোঁ কোকোনাট ৱাটাৰ গিলাচ খাই লৈছোঁ এগিলাচ তাৰপিছত পূৰা কামত লাগি যাম স্কুল গ'লেও ভাল লাগে আৰু মানে কি হ'ল স্কুল গৈ থাকিলে ভাবোঁ এদিন যদি ছুটি পালে কেতিয়াবা মনটো বেয়াও লাগে ভাবোঁ মানে পিছত স্কুল যোৱাকৈ হেঁতেনে ভাল আছিলে এতিয়া অকণমানিকেইটা নাথাকোঁতে কামখিনি কৰিলোঁ হয় তাৰ মাজে অনুভৱ হৈছে মানে স্কুলৰ পৰিৱেশটো ভাল লাগে আৰু ব্যস্ত হৈ থকা হয় কেতিয়ানো 2টা 2:30 বাজে গমেই নাপাওঁ আৰু আচলতে মানুহৰ জীৱনটো যিমান ব্যস্ত হৈ থাকে সিমান ভাল বেয়া চিন্তাবিলাক নাহে আৰু
স্কুললৈ গ'লে মানে মনটো অকণমান গঠনাত্মক হৈ থাকে আৰু নতুন নতুন কথা শিকিব পৰা যায়, অনবৰতে মানে নিজে ব্যস্ত হৈ থকা যায় আৰু কণ কণ শিশুসকলৰ লগত থাকিলে যেনেকৈ হ'লেও মনটো ভাল লাগে। উৎপাতো কৰে বাৰু, কেতিয়াবা আকৌ চিঞৰ বাখৰবিলাক শুনি একদম শুনিব মন নাযায়। আকৌ ঘৰত আকৌ এনেকৈ ইমান ঠাণ্ডাকৈ থাকিলে আকৌ এনেকুৱা হয় মনত যে তেহেঁতৰ চিঞৰ বাখৰবিলাকলৈহে মনত পৰে। সেয়াই আৰু জীৱন ন, পালেও মানুহ অসুখী, নাপালেও অসুখী। আৰু এইফালে মোৰ মনটো ইমান বেয়া লাগিছে, এজোপা মোৰ বহুত পুৰণা মানে গছ হয় এজোপা, গোটেই এইবিলাক বেয়া হৈ গৈছে মানে মাজে মাজে এইবিলাক বেয়া হ'বই বাৰু, হ'ব বুলি জানিলেও মানে কিবা বেয়া লাগে বেয়া হৈ গ'লে। এতিয়াহে দেখিছোঁ বেয়া হৈ গ'ল। আগতেও দুটা ডাল মানে আগ মৰিলে, এতিয়া আকৌ এটা মৰিছে। এইকেইটা থাকিব বুলি ভাবিছিলে, এইকেইটাও নাথাকিলে। এইফালে মোৰ দেখিছে নাই বাৰু আপোনালোকে, গোটেই মাছৰ তেল পৰি গোটেই জ্বলি দিলে, পুৰিলে মানে। কিন্তু সেই কিবা টুথপেষ্ট লগাই দিলোঁ, তাৰপিছত বাৰু ইমান ফুলি নগ'ল, মানে ঢৌ ফুটি নগ'ল, হ'লেও আৰু কিন্তু ঢৌ ফুটি যোৱাত বেছি কষ্ট পালোঁ। টুথপেষ্ট লগাই দিয়াৰ বাবে একো নহ'ল। আৰু এইফালে ফুলকবি মাছনো চবেই বনাব জানে, এনেই আৰু এতিয়া ব্লগটো দিছোঁ, কিনো দিম, ডেইলি যি বনাইছোঁ তাকে দেখাইছোঁ আৰু আপোনালোকক মই কেনেকৈ বনাওঁ। একেবাৰে চিম্পলকৈ বনাওঁ, একো বিশেষ ইয়াত বোলে মই কিবা বৰ ভাল বস্তু বেলেগ কিবা দি বনাওঁ তেনেকুৱা নহয়। আৰু যিহেতু অকল আমি তিনিটিহে, একখিনিমান বনাইতো লাভ নাই, সেইকাৰণে অকণমান ফুলকবি দুটাই লৈছোঁ। আৰু এইফালৰ পৰা বিলাহী দুটা দি দিম। এতিয়া 2টা বাজিছে, অকণমানিকেইটা আহোঁতে 3টামান বাজিব। আৰু তাৰপিছত সেইকাৰণে 1ঘণ্টাতে মোৰ হৈ যাব। তাৰপিছত অকণমানিকেইটা সময় দিব লাগিব আৰু অহাৰ লগে লগে মানে ভাতকেইটা মই খুৱাই দিলে খুব ভাল পায়। এনেই মই সুধি চাওঁ আৰু তোমালোকে ভাত নিজে খাবা নে মই খুৱাই দিম, উত্তৰটো আৰু মই জানোৱেই কি আহিব, হ'লেও সুধি চাওঁ আৰু। কেতিয়াবা পিছে মাছ মাংস হ'লে মানে মাছ হ'লেতো ইমান নকয় বাৰু দেই, কিন্তু মাংস যদি হয় তেতিয়া নিজে খাম বুলি কয়। আৰু পাহি মাছ একেবাৰে ভাল নাপায়, হ'লেও অকল মাংস খুৱাই থাকিলেওতো নহ'ব, মাজে মাজে মাছ খুৱাব লাগিব। আৰু সেইটো কাৰণে মই চব যাতে খাই ল'ৰা ছোৱালী শিকে, ভাল পোৱা নোপোৱাটোতো আমাৰো আছে, কিছুমান বস্তু খাই আমি ভাল পাওঁ, কিছুমান আমি খাই বেয়া পাওঁ। কিন্তু চব বস্তু খাবলৈ সৰুৰ পৰা নিশিকালে পিছত নিশিকিব আৰু। সেইটো কাৰণে মই যিমানটো পাৰোঁ চেষ্টা কৰোঁ যাতে চব শাক পাচলিয়ে হওক, মাছ মাংসই হওক, যি হওক মানে জোখত চব বস্তু তাহাঁতি খাবলৈ শিকে। আৰু অনবৰতে মাংস খালেওতো স্বাস্থ্যৰ কাৰণে ভাল নহয়, সদায় দিলেতো সদায় খাব তাহাঁতি। আৰু বৃহস্পতিবাৰ দিনাখন মই সাধাৰণতে তেহেঁতকো নিদিওঁ খাবলৈ, তাহাঁতি জানে, হ'লেও কেতিয়াবা ক'ৰবাত আলহীৰ ঘৰলৈ গ'লে, কাৰোবাৰ ঘৰলৈ গ'লে মানে সেইটো সুবিধাটো লৈ লয় আৰু খাওঁ নেকি মা বুলি, আৰু মন গৈছে খাবলৈ দিয়া বুলি আলহীৰ মানে ঘৰত যদি কয়, মইনো এতিয়া মানা কেনেকৈ কৰোঁ, দি দিওঁ আৰু খাবলৈ। সেয়াই ল'ৰা ছোৱালীবিলাকেও জানে কোনটো সময়ত মাকহঁতৰ পৰা সুবিধা ল'ব লাগে। চব একেলগে কাটি লৈছোঁ, সেই বাচন লেতেৰা কৰি থকা নাই আৰু। এইফালে স্কোৱাছ কাটি লৈছোঁ, স্কোৱাছ দাইলত দিম। যিমানটো পাৰোঁ চেষ্টাটো কৰোঁ যাতে চব্জিটো য'তে ত'তে সোমোৱাই দিওঁ। অমিতা, স্কোৱাছ, জাতিলাও, কোমোৰা এইবিলাক ভাজি খাই ভালেই লাগে বাৰু, কিন্তু দাইলত দি দিলে মানে কি আৰু পোৱালীকেইটাই খাব, নহ'লে ভাজি হ'লে তাই দিবি ভাজি বনাইছা, স্কোৱাছ নাখাওঁ, কিবা কিবি কৈ থাকে যে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে খাই নাই বাৰু, কমেণ্টত জনাবচোন। মোৰ কিন্তু অকণমানিকেইটাই মানে খাবলৈতো নিবিচাৰিলে কি হ'ব, মই খুৱাই দিওঁ নহয়, মাকো কমতি নেকি।
আপোনালোকে চাউল দাইল ধোৱা পানীবোৰ কি কৰে বাৰু? মই কিন্তু এনেকৈ নষ্ট নকৰোঁ দেই, ফুলৰ গুৰিতে সদায় দিওঁ। দাইলৰ পানীখিনিতো দিলোঁৱেই, এতিয়া চাউলৰ পানীখিনিও লৈ আহিছোঁ দি দিবলৈ। মোৰ আকৌ এইখিনি চাউল দাইলৰ পানীখিনি পেলালে এনেকুৱা লাগে যেন মই নষ্টহে কৰিছোঁ কিবা এটা। আপোনালোকেও এনেকৈ চাউল দাইল ধুলে দি দিব পাৰে। চব বস্তু এফালে ৰেডি কৰি ল'লোঁ, এফালে দাইল ধুই ল'লোঁ, চাউল ধুই ল'লোঁ, এফালে স্কোৱাছ কাটি ল'লোঁ, এফালে মাছৰ কাৰণে চব ৰেডি কৰি ল'লোঁ। এতিয়া মই প্ৰথমতে চাউলখিনিকে উঠাই লওঁ। চাউলখিনি এতিয়া এফালে ৰাইচ কুকাৰত বহাই দিছোঁ। এইখিনিতে নিজে নিজে হৈ থাকিব। এয়া দেখিছে, আপোনালোকৰ আৰু এটা বস্তু দেখাইছোঁ দেই। এয়া যে চব্জি দেখিছে, মই চব্জিবিলাকৰ বাকলিবিলাক পেলাই নিদিওঁ, এনেকৈ গছৰ গুৰিত দি থওঁ। একো নহয়, মানুহে কিছুমানে ভাবে বেয়া হৈ যাব বুলি, কিন্তু একো নহয়, ধুনীয়াহে হ'ব গছবিলাক। আৰু এনেকৈ দি থৈ দিওঁ, নিজে নিজে গলি যায় আৰু ইয়াৰ লগত মিলি যায়। এইফালে দেখিছে নাই, পিঁয়াজৰ বাকলি এইফালে শুকাই গৈছে, পিঁয়াজৰ বাকলি, কণী বাকলি, সেয়া কলৰ বাকলি। এইফালে কেৰাহী গৰম হ'ল আৰু ইয়াতে মিঠাতেল অলপ দি দিছোঁ। একদম চিম্পলকৈ বনাইছোঁ আৰু জাষ্ট আপোনালোকক এনেই মানে মইনো কেনেকৈ বনাইছোঁ তাকে দেখাইছোঁ। 3 পিচেই মাছ ল'ম, বেছি নলওঁ। এতিয়া তেল গৰম হৈ গ'ল দেই, বেছিয়ে গৰম হৈছে চাগে, ধোঁৱা ওলাই গৈছে। মই মাছ দি দিছোঁ। মাছটো অকণ ডাঙৰেই আছিলে আজি, বাহু মাছ। মাছটো ফ্ৰাই হৈছে আৰু পুটুককৈ হয়, জোলত ইমান মাছ ফ্ৰাই নকৰিলেও হ'ব, অলপমান ফ্ৰাই হ'লে মই নমাই দিম আৰু অকণমান দেৰি ৰৈ লওঁ। কিছুমানে আকৌ বৰ বেছিকৈ ফ্ৰাইকৈ খাই ভাল পায়, কিন্তু মই আকৌ এনেকৈয়ে খাই ভাল পাওঁ। অলপ কম ফ্ৰাই হ'লেই ভাল লাগে, টেষ্টটো সোৱাদটো ওলায় আৰু তেতিয়া। আৰু এইফালে দাইলকণ পাতিবলৈ লৈছোঁ, তেল বেছি দিয়া নাই, অকণমান দিছোঁ। এইফালে এতিয়া দেখিছে পূৰা ধোঁৱা ওলাই গৈছে। মই ইয়াত জিৰা, মেথিগুটি আৰু পিঁয়াজ দি দিলোঁ দাইল তেল মাৰিবলৈ। মই মেথিগুটি দিলে খাই ভাল পাওঁ আচলতে। আৰু লগতে 2টা কেঁচা জলকীয়া দি দিছোঁ। এইফালে হৈ গ'ল পূৰা ধোঁৱা। এইফালে নিমখ দি দিছোঁ, অকণমান হালধি দি দিছোঁ। পুটুককৈ মানে পুটুককৈ হ'ব আৰু সেইটোৱে কথা। কুকাৰতে দি দিছোঁ সেইটো কাৰণে। ইজি আৰু একদম ঝটপট बनने वाला खाना আজি যিটো বনাইছোঁ। আৰু এইফালে দাইল কেইটামান লাগিও আছিলে, ঠাণ্ডা পানীকে দি দিছোঁ, গৰম পানী দিয়া নাই আৰু। ইলেক্ট্ৰিক কেটেলটোত দিছিলোঁ গৰম হ'বলৈ, কিন্তু নাই, নহ'ল আৰু কাৰেণ্টে নাই। চ' এতিয়া এয়া হৈ গ'ল, এতিয়া মই ঢাকনি মাৰি দিছোঁ, হৈ যাব অলপ দেৰিৰ পিছত। আৰু এইফালে মাছখিনি হ'ল যেন পাইছোঁ, মাছ কেইটুকুৰা। এয়া মাছ কেইটুকুৰা ফ্ৰাই হৈ গ'ল, পূৰাকৈ ফ্ৰাই কৰা নাই, দেখিছা নাই, বগা বগা হৈ আছে। তাৰপিছত ইয়াতে মই অলপমান কালজিৰা দি দিছোঁ। কালজিৰাটো দিলে ভাল লাগে মোৰ মাছৰ জোলত। তাৰপিছত এতিয়া এইফালৰ পৰা চব ঢালি যাম আৰু। এতিয়া প্ৰথমতে এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ।
আৰু ইফালে জিঞ্জাৰ গাৰ্লিক পেষ্ট অকণমান দি দিছোঁ। এতিয়া ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ। সেইখিনি মানে যেতিয়ালৈকে একদম গলি নাযায় তেতিয়ালৈকে এইখিনি ভাজি এতিয়া নিমখটো দি দিছোঁ। নিমখটো দি দিলে মানে কি হ'ব, গলি যাব আৰু সোনকালে কয় কি নিমখটো মানে দি দিলে বিলাহী পিঁয়াজ এইবিলাক খুব সোনকালে গলি যায়। সেইখিনি গলি যোৱাৰ পাছত মই ফুলকবিখিনি দি দিম। তাৰপৰা ভাবিছোঁ মানে এই বিলাহীখিনি যিহেতু দি দিলোঁ উঠকৈ নিসিজিবও পাৰে, সেইকাৰণে আলু আৰু ফুলকবিটো এটা হুইচেল মৰাই লওঁ বুলি ভাবিছোঁ। মৰাই লওঁ সেইফালে হুইচেল মাৰি আছে দেই। আৰু এইফালে মই ঘৰৰ বাৰীৰ পৰা কোমলীয়া লাই পাত কেইখিলামান ছিঙি আনিছোঁ। চালাড অকণমান বনাম বুলি ভাবিছোঁ, নহ'লে স্কুল গ'লে এইবিলাক খোৱা নহয়। এই এনেকৈ সেইফালে হুইচেল মাৰিয়ে আছে। এতিয়া এইটো নমাই ভাত আৰু কি ভাতৰ মোক কি কাহিনী ক'ম আৰু বিলৈ। এইফালে দিব পৰা হৈছে, হেৰি হ'ল এই কাৰেণ্টটো নাইকিয়া হ'ল। হুইচেল খুলি দিলোঁ আৰু দেই। আৰু এইফালে অকণমান হালধি দি দিছোঁ, বেছি নাই দিয়া, অকণমান দিলোঁ হালধি। তাৰপিছত এইখিনি যে বইল কৰি লৈছিলোঁ এইখিনি দি দিছোঁ। বইল কৰি মানে কেইটামান হুইচেল মৰাই লগে লগে খুলিয়ে দিলোঁ আৰু বৰ একেবাৰে বেছি সিজিও কিমান লাগিছে ন, 2টা হুইচেল মৰালে এনেও সিজিবই। এয়া অলপ ভাজি ইয়াত পানী দি দিম আৰু মাছকেইটা দি দিম, হৈ যাব মোৰ মাছৰ জোল। ইমান খৰকৈ বনালোঁ দেখিলে আৰু কিমান সোনকালে হৈ গ'ল। এই মাছ ফ্ৰাই কৰিলে যে এইবিলাক ইমান লেতেৰা হয় নহয়, মানে একদম গোটেই তেল তেল পৰে যে। বনোৱাৰ পিছত আকৌ চাফা কৰিবই লাগিব বাৰু। এইখিনি লাহেকৈ ভাত খাইছে আৰু একো মা মছলা নিদিওঁ। পানী দি দিছোঁ, বেছি জোল নকৰোঁ। আৰু এইফালে মাছ গিপিচ দি দিছোঁ। ঢাকনখন মাৰি থৈ দিম অলপ দেৰি সিজি থাকক। এতিয়া মই লাই শাকখিনি কাটি মোৰ নাচনী আহিছে দেখিছে না, নাচি নাচি নাচনীগৰাকী একদম নাচি নাচি আহিছে। তুমি নাচি নাচি কিয় আহিছিলা? নাচি নাচি কিয় আহিছা হা? মানুহ মনটো বেয়া লাগিলে নাচি নাচি আহে নি? কি হ'ল আজি? কি পাতকাই হাৰিলে তোমালোকৰ? পাতকাই হাৰিলে কাৰণে তোমাৰ মনটো ভাল লাগিছে নেকি? হাৰিলা? কেলৈ হাৰিলা? এই ইমান তুমি এইবিলাক কিনিলা, এইবিলাক কি বুলি কয় আৰ্ম গাৰ্ড, নি গাৰ্ড, এংকেল গাৰ্ড, এইবিলাক কি একো লাভেই নহ'লচোন। মই মোক লাষ্টত পঠাইছে এইকেইটা। অঁ তোমাক আগত পঠিওৱাহেঁতেন জিকিলেহেঁতেন হয় নাই? তাকে মই ভাবি আছোঁ। এইবাৰ কথা সিহঁতক ক'বা তোমাক আগত পঠিয়াবলৈ হয় নাই পাহি? কাকা আগত যোৱাহেঁতেন জিকিলেহেঁতেন নাই? নাজানা? আৰু তোমাৰ হেয়াৰ ষ্টাইলটো চোৱাচোন, ইমান ধুনীয়াকৈ কোনে বান্ধি দিছিলে? আজি তোমাক ক'লে নাই ফ্ৰেণ্ডছবিলাকে যে হেয়াৰ ষ্টাইল বেলেগ কৰি আহিছা বুলি? কৈছে ভাল লাগিছে বুলি কৈছে নে বেয়া লাগিছে কৈছে? আজি ফাৰ্ষ্ট টাইম বেচ এনেকুৱা লাগিছে চিনে সেইবুলি কৈছে। মাৰ ঘৰত থকা আজি এতিয়া মা স্কুলত নাই যোৱা, ঘৰত আছে মানে আছে কাৰণেহে তোমাক কৰি দিছে হয় নে নহয়? নহ'লে কেনেকৈ কৰিলোঁ? এটা মোৰ সময় নাথাকে ৰাতিপুৱা সময়ত, এতিয়া আজি সময় আছে কাৰণেহে কৰি দিলোঁ। তেতিয়া সময় থাকিলে 9টা বজাত 10টা বজাত ইমান মজা লাগে। এনেকুৱা ধুনীয়া ছোৱালী মই আজিলৈকে দেখা নাই। এনেকৈ মোৰ খাবলৈ মন যায়। প্ৰিন্সেছ আমাৰ দেউতাকৰ প্ৰিন্সেছ, মাকৰ প্ৰিন্সেছ হয় নে নহয়? অ' আমাৰ এইবোলা অৱস্থা এইটো যে মাছৰ জোলখিনি কেনেকৈ উতলিছে দেখিছে? মই চিক্ৰেট ইনগ্ৰিডিয়েণ্ট এটা মানে মোৰ হয় আৰু মই তেনেকৈ ভাল পাওঁ। এয়া দেখিছে নহৰু বাকলিয়ে চাকলিয়ে অকণমান আঁতৰাই লৈছোঁ আৰু এনেকৈয়ে দি দিছোঁ।
খাই মই বহুত ভাল পাওঁ কেঁচা কেঁচা গোন্ধ লাগিলে মই মাছৰ জোলে খাম তুমি মাছৰ জোলেই খাবা খালি কেলে হেৰি নোখোৱা কেলে কি মাছ কি পোৱা তুমি বেয়া পাওঁ তুমি মাছ বেয়া পোৱা তুমি জানা নেজানো মই নাজানো তুমি মাছ বেয়া পোৱা এইফালে মাছ হৈ গ'ল কেঁচা জলকীয়া দুটা নাই এটাই কাটো তাৰপিছত এইফালে ধনিয়া কাটি দিছোঁ ভাল লাগিব ধনিয়া কাটি দিলে গোন্ধটো মাছৰ জোলত ফুলকবিৰ লগত ঠাণ্ডা দিনত ধনিয়া খাই কিমান ভাল লাগে ফুলকবি দিছোঁ ফুলকবি বলাই দে ভাত খাওঁগে দিলে বাতিত নিদিলেও হ'ব এতিয়া কাঁহীত দিলেহে বাতিত দিয়ে হয় নে নহয় মেকুৰীজনী মাছ বনালেই বহুত আমনি কৰে হয়নে নহয় এবি এনেকুৱা কাঁহীখন ভাল পোৱা নে বেয়া পোৱা ভাল লাগে এটা মোৰ দেখালে যে ফুল হৈ থাকে ভাল নালাগে কাৰণ নহয় এনেকুৱা কাঁহী বেলেগকে নাখায় নহয় সেইকাৰণে কৈছোঁ মা দি দিয়া ভোক লাগছে ভোক লাগিলে নহ'ব ন ভণ্টিক ডিজাইনত দিব লাগে বোলে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে এনেকৈ আমনি কৰে নাই বাৰু ডিজাইনত দিব লাগে সজাই দিব লাগে নহজাই দিবা মাছ খাই বেয়া পাওঁ হ'বনে এতিয়া এবিকেইটা সজাই দিম নে নৰ্মেলি দিয়া নৰ্মেল দিয়া নৰ্মেল খাই যেনেকৈ খোৱা চবৰে এইটো নিজৰ মনৰ কথা এটা ভণ্টিয়ে তেনেকৈ খায় ভণ্টিয়ে তাত সৌন্দৰ্য কিবা এটা বিচাৰি পায় তুমি এনেকৈ সৌন্দৰ্য বিচাৰি পাইছা হয়নে নহয় কথা হয়নে নহয় আৰু এইফালে এতিয়া নিজে লৈ মেৰো ভাত মোৰ ভাত তুমি নিজৰ জেগালৈ যোৱা তুমি মাছটো লৈ যোৱা পেটি পিচ খাবি আৰু এইফালে চালাড অকণমান দি দিছোঁ হা এবি ঘৰৰ চালাড দেই এয়া আজি আমাৰ খানা এইফালে ভাত তাৰপিছত লাই শাকৰ চালাড এইফালে ফুলকবি মাছ আৰু এইফালে দাইল আৰু এবি এতিয়া নিজৰ জেগালৈ যাব এবি নেমু লাগিব নাই তোমাৰ কাৰণ নেমু নালাগিব নে ন ডাঙৰ নেমু কাপ আছে তোমাকে দিছোঁ দেই আৰু পাহি ডু ইউ ৱান্ট লেমন নো দিয়া মই দাইল দি দিছোঁ চামোচা আনি দিয়ে হ'ব বেটা আহি হ'বনে এইফালে নতুনকৈ ষ্টাইল লৈছে স্পুন দি খোৱাৰ লোৱা পাহি স্পুন লাগিব স্পুনখন লৈ লোৱা এনেকৈ ল'ৰা বোলে লোৱা মাছটো খাই চাওঁচোন কেনেকুৱা লাগিছে খাবলৈ বেয়া লাগিছে নি নোখোৱা মাছ আৰু এবি মাছটো খাবলৈ কেনেকুৱা লাগিছে ফুলকবি মাছটো ভাল হয় ঠিক আছে মাছ নোখোৱা ছোৱালী জীৱনত যদি আপোনালোকে নাই দেখা এজনী চাব দেই এজনী মাছ নোখোৱা ছোৱালী দেই অকল মাছৰ জোল খায় চাই দিওঁ এইফালে হাঁহি দিয়াচোন এবাৰ আৰু স্কুলত আজি কাবাডী কিয় হাৰিলা তোমাক দেৰিকৈ এণ্ট্ৰি কৰোৱাৰ কাৰণে হাৰিলে হয় নাই তেহেঁতি টিমটো তোমাক যদি আগতে নমাই দিয়াহেঁতেন তুমিতো জিকিলাহেঁতেন তুমি কাৰণ প্ৰ' প্লেয়াৰ হয় নাই টিমৱৰ্কৰ ওপৰত মেটাৰ্ছ কৰে গুড ভেৰি গুড তুমি গোটেই টিমটোৰ কথা যে এপ্ৰিচিয়েট কৰিলা মই সেইটো কাৰণে তোমাক ভাল পাইছোঁ গোটেই এইটো এটা টিম ৱৰ্ক হয় নাই অকলে কেতিয়াও মানুহে যেনেকুৱা বস্তু জিকিব বা হাৰিব নোৱাৰে ভেৰি গুড আৰু এইফালে ময়ো এইফালে এতিয়া ভাত খাই লওঁ আপোনালোকেও দেখাইছোঁ এয়া ভাত লৈ লৈছোঁ দাইল ল'ম নেমু ল'ম জলকীয়া ল'ম এইফালে চালাড লৈ লৈছোঁ আৰু এতিয়া মই খাওঁ দাইল অকণমান লৈ মাছৰ জোলখিনি কি ঘুগুনি লাগিছে
এতিয়া ভাতটো খাই লওঁ আমি আৰু ব্লগটো আজি ইয়াতে সামৰিছোঁ অকণমানিকেইটা স্কুলৰ পৰা আহি পাইছে এতিয়া এইবিলাক চব ঠিক ঠাক কৰি বহুত কাম আছে কৰি তাহাঁতৰ দুটাৰ লগত মই অকণমান দেৰি সুধিম সিহঁতকতো সময় দিব লাগিব মানে কি হোৱাৰ সময়খিনি আমাৰ আৰু খুব ধুনীয়া সময় মানে তাহাঁতি গোটেই দিনটো স্কুলত কি হ'ল কি নহ'ল সেইখিনি মোক ক'ব আৰু সেইখিনিতো মাক হিচাপে মই জানিব লাগিব ন বুদ্ধি কৰি উলিয়াওঁ আৰু কেতিয়াবা এনেকুৱা সময়ত আমি মুভিও চাওঁ সৰু এইবিলাক কিডছ মুভিবিলাক থাকে তেনেকুৱা নহ'লে কিবা এখন চাওঁ আৰু বাই বাই